তোমালোকে বাৰু সতী জয়মতীৰ কথা শুনিছানে? মই কওঁ শুনা। অসমখন আহোমে ৰাজত্ব কৰি থকা সময়ত তেওঁ আছিল এগৰাকী অতি সাহসী নাৰী। তেওঁ নিজৰ জীৱনকো দুৰ্যোগ জ্ঞান কৰি অতি যতনাভোগী স্বদেশ আৰু স্বামীৰ ৰক্ষাৰ বাবে নিজৰ জীৱনকো ত্যাগ দিছিল। আকাশত জোন তৰা থকালৈকে জয়মতীৰ সতীত্বৰ কথা সদায় জিলিকি থাকিব। হয় হয়, সতী জয়মতীৰ সময়ত আহোম ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতি বৰ জটিল আছিল। মন্ত্ৰী লালুফুলা আছিল সেই সময়ৰ উঠি ৰজা বহি ৰজা। ৰজা হ'ব পৰা আন বংশৰ উপযুক্ত কোঁৱৰ থাকোঁতেও লালুফুলাই 14 বছৰীয়া চামগুৰীয়া ফৈদৰ সৰু গোহাঁইক আনি ৰজা বনালে। কম সময়ৰ ৰজা যেন দেখি মানুহে আচল নাম ৰত্নধ্বজ সিংহ বোলাতকৈ ল'ৰা ৰজাহে বুলিছিল। তাৰ পাছৰখিনি শুনা। কম বয়সীয়া ৰজা হোৱাৰ বাবে তেওঁ দেশখন শাসন কৰিব পৰা নাছিল। সেইবাবে লালুফুলাৰ আজ্ঞামতেই তেওঁ সকলো কাম কৰিছিল। কিন্তু লালুফুলাই নিজৰ স্বাৰ্থৰ বাবে তেওঁ নিজৰ 5 বছৰীয়া জীয়েকক ল'ৰা ৰজালৈ বিয়া দিছিল আৰু জোৱাই পাতিছিল আৰু নিজৰ জীয়েকক খাই ৰাখিলে। লালুফুলাই ৰজাক ক'লে, মহাৰাজ, আপুনি ৰজা হোৱা দেখি আন বংশৰ কোঁৱৰবোৰৰ গা ফাটি উঠিছে। আপোনাক বধ কৰি মনে মনে ৰজা হোৱাৰ পাং পাতিছে। কিন্তু আপোনাৰ মতে অংগক্ষত থকা কোনো ব্যক্তিৰ ৰজা হ'ব নোৱাৰে। গতিকে এটা কাম কৰক, ৰজা হ'ব পৰা বংশৰ কোঁৱৰবোৰৰ অংগক্ষত কৰি তেওঁলোকৰ ৰজা হোৱা যোগ্যতা নাশ কৰক। কথামতেই কাম। লালুফুলাৰ কথা শুনি ল'ৰা ৰজাই সকলো কোঁৱৰৰ অংগক্ষত কৰিলে। বাকী থাকিল মাথো লাঙি গদাপাণি। লাঙি গদাপাণিক বিচাৰি সকলো ঠাই চলাথ কৰিলে, কিন্তু ক'ত পাব বিচাৰি? কিন্তু কি জানা, গদাপাণিৰ পত্নী জয়মতীয়ে ৰাজ্যত চলি থকা ঘটনাবোৰ শুনি নিজৰ স্বামীক ক'লে, চেনেহৰ বংশৰ দেশ, আপুনি ক'ৰবালৈ পলাই যাওক। মই আকৌ কিয় পলাম? মই পলালে সিহঁতে তোমাক নধৰিব। মই ক'লেও নাযাওঁ। দেশৰ কাৰণে, দহৰ কাৰণে আপুনি পলাই থাকিবই লাগিব। মোৰ কথা চিন্তা নকৰিব। ইতিমধ্যে মই পুত্ৰ লাই নেচাই নগা পাহাৰৰ এক আচুতীয়া ঠাইত আঁতৰাই ৰাখিছোঁ। আপুনি দেশৰ কথা ভাবকচোন। সঠিক সময়ত অত্যাচাৰী লালুফুলা আৰু অজ্ঞানী ৰজাৰ পৰা আপুনি দেশখন ৰক্ষা কৰিবই লাগিব। ঠিক আছে তেতিয়াহ'লে। নগা ডেকাৰ বেগ ধৰি গদাপাণি নগা পাহাৰলৈ সোমাই গ'ল। ৰাজসভালৈ জয়মতীক লৈ যোৱা হ'ল আৰু জয়মতীক বাৰে বাৰে গদাপাণিৰ কথা শুনিলে। ক'ত লুকাই আছে গদাপাণি? ক'ত থৈছ গদাপাণি? লালুফুলাই খবৰ খবৰ চাওদাঙক ক'লে, জয়মতীক জেৰেঙা পথাৰলৈ লৈ যা আৰু তাইক কঠোৰতকৈ কঠোৰ শাস্তি দি তাইৰ মুখৰ পৰা গদাপাণিৰ কথা অতি শীঘ্ৰে উলিয়াই আনিম। চাওদাঙে জয়মতীক জেৰেঙা পথাৰত এইডোখৰ নিজান ঠাইলৈ নি অনেক যাতনা দিলে, কিন্তু জয়মতীয়ে গদাপাণিৰ কথা তাৰপাছত এজোপা কুটকুৰা গছত ৰছীৰে আতি আতি বান্ধি চোৰাত পাতেৰে কোবাবলৈ ধৰিলে। চাবুকেৰে সৰক সৰক কৰি কোবালে। মমহ ফাটি তেজ নিগৰি আহিল। আকৌ গৰম পানী ঢালি দিলে, কিন্তু জয়মতী নীৰৱ। নগা পাহাৰত নগা ডেকাসকলে জয়মতীৰ কথা পাতি থকা শুনি গদাপাণিও সহ্য নহয়। সেইবাবে তেওঁ জয়মতীৰ ওচৰলৈ জেৰেঙা পথাৰলৈ গ'ল আৰু কুটকুৰাজোপাৰ ওচৰলৈ গৈ ক'লে, হেৰ' মানুহজনী, গিৰিয়েৰৰ কথা কৈ নিদিয় কিয়? আধা মৰা জয়মতীয়ে গিৰিয়েকৰ মাত চিনি পাই কঁপা কঁপা মাতেৰে ক'লে, জোৰ মানুহ, জোৰ বুঢ়া আহিছে, তালৈকে উভতি যাওঁ। নীৰৱে চকুলো টুকি গদাপাণি গুচি গ'ল। সেইদৰে সকলো শাস্তি সহনশীল বসুমতীৰ দৰে সহি সহি 14 দিনৰ দিনা সেই পিশাচবোৰৰ হাতত জয়মতীয়ে চিৰদিনলৈ চকু মুদিলে আৰু কাললৈ থৈ গ'ল স্বদেশ আৰু স্বামীৰ বাবে তিৰোতাৰ মহান আদৰ আৰু অসমীয়া নাৰীৰ পবিত্ৰ চালিকা। সঠিক সময়ত গদাপাণিয়ে ল'ৰা ৰজাৰ পৰা দেশখন ৰক্ষা কৰিলে আৰু তেওঁলোকৰ পুত্ৰ ৰুদ্ৰসিংহই মাকৰ স্মৃতিত জেৰেঙা পথাৰত জয়সাগৰ পুখুৰী খান্দিলে আৰু নতুন আলি আৰু বৰালিৰ মাজত মাকৰ মৈদাম নিৰ্মাণ কৰিলে। আৰু জয়মতী